কুকুর কোথায় গো হ্যাঁ কোচিং করেছে বলে এমন বলি ভাত বনাবি যা দাদা 10টা বাজিবৰে হ'ল আমাৰ এই মহাজনৰ এতিয়ালৈকে চাহ দিবলৈ হোৱা নাই মহাজন মানে কাৰ কথা কৈছে তই কাৰনো কথা কম আমাৰ সেই হতিয়া ভাইজনৰ কথা কৈছো কিনো কবি ভাইটি তাৰ মাকো লেজি আছিল আৰু সিও একেই তেজ যে দাদা চাহ খা দাদা চাহ খা এই 10টা বজাত চাহ দিয়ে নেকি কোনোবাই হা চালা এটা কথা মই বুজি নাপাওঁ তই ৰাতিপুৱাৰ পৰা আচলতে কৰি কি থাক ৰাতিপুৱাৰ পৰা চিন্তা মই কামে কৰি আছো ঘৰ সাৰলো ঘৰ মুচলো বাচন ধুলো সেইকাৰণে অলপ দেৰি হ'ল দেই একো নহয় দে খাছো এতিয়া চাহখিনি খা ভাইটি সি কথাখিনি যেনেকে কৈছে সি যেন বহুত ডাঙৰ কাম কৰি আহিছে একো নহয় দে দাদা এতিয়া চাহখিনি খাচোন ঠাণ্ডাই হৈ যাব নহ'লে দে দাদা চাহ খা তুই চাহ বনাইছ হা তুই চাহ বনাইছ মায়ের মুখটা বনাইছ তুই দাদা চাহ কাপ দেচোন তুই খাইছো চাহ তোর কারণে গোটেই দিনটো বনাই ভাইটি বল বল আমি হোটেলতে চাহ খাওয়া বল দাদা দাদা কি হল ভাইটি এফালে আসুন কি হল কিয় মাতিলি অহাকালি আমাৰ ঘৰত এজন MLA অহা কথা নাই জানো আহিব কিন্তু কিয় সুধিলি তই MLAৰ লগতে ডাঙৰ ডাঙৰ 2-4জন মানুহো আহিব আহিব নিশ্চয় সেই মানুহবোৰে আমাৰ এই কুকুৰটোক যদি দেখা পায় এই মানুহবোৰে আমাক কি বুলি ভাবিব নে পিন্ধিবলৈ তাৰ ভাল কাপোৰ এযোৰ আছে নে তোৰ আৰু মোৰ লগত সি কোনোফালে দি মিলে গতিকে তাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব দাদা ঠিকেই কৈছা তই তাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব চাওঁ তাক মাতি দেচোন তাক মাতি দি আছো ৰঞ্জন ৰঞ্জন কি হল দাদা শুন অহাকালি আমাৰ ঘৰলৈ বহুত ডাঙৰ ডাঙৰ মানুহ আহিব কিবা এটা প্ৰজেক্টৰ কামত আৰু তোৰ এই অৱস্থা দেখা পালে আমাৰ প্ৰজেক্টবোৰৰ প্লেনবোৰ গোটেই পানী পানী হৈ যাব গতিকে তই এটা কাম কৰিবি কি কাম দাদা সিহঁতক ভালকে চাহ ভাত বনাই খুৱাব লাগিব হয় না দাদা তহঁতে চাই থাক সিহঁতক মই এনেকে চাহ ভাত বনাই খুৱাম নহয় সিহঁতে আঙুলি চেলে কি কুকুৰ কি কথা ক'ব ওলাইছে তই ভালকে শুনি ল এবাৰ তই শুন তই সিহঁতক কাইলৈ ভাত বনাই খুৱাব নালাগে সিহঁতে অহাকালি কেতিয়া আহি পাই একো ঠিক নাই গতিকে তই কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাবি আৰু পৰহি দিনালৈহে ইয়াত ঘূৰি আহিবি বুজিলি কি কথা কয় দাদা মই তই ওলাই যাইনো ক'ত থাকিম তই ক'ত থাক সেইটো তোৰ কথা মুঠতে কালি ৰাতিপুৱাই তই ইয়াৰ পৰা গুচি যাবি আকৌ পৰহিহে ইয়ালৈ ঘূৰি আহিবি বুজিলি বুজিলো দেও দাদা দাদা মোৰ কাৰণে তহঁতৰ কিবা লোকচান হোৱাটো মই কেতিয়াও নিবিচাৰোঁ নহয় মই জানো দাদা মই তহঁতৰ নিজৰ ভাই নহয় কিন্তু আজিলৈকে মই তহঁতক নিজৰ দাদা বুলিয়ে ভাবি আহিছোঁ গতিকে মোৰ কাৰণে তহঁতৰ কিবা ক্ষতি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ হ'ব দে দাদা মই কালি ৰাতিপুৱাৰ পৰা গুচি যাম আৰু পৰহিয়ে ঘূৰি আহিম হ'ব না দাদা হ'ব হ'ব যা এতিয়া আৰু বেছি লেকচাৰ মাৰি থাকিব নালাগে তই
সোনকালে গৈ ভাতকেইটা বহাই দে গৈ। হ'ব দে দাদা। যা যা। ভাইটি ভাইটি কি হলো দাদা? ই গ'ল নে নাই? গম পোৱা নাই ৰ, মই এইমাত্ৰ উঠিলো হে। দাদা চাহ খা। তাৰমানে তই এতিয়াও যোৱাই নাই? যাম দিব দাদা, তহঁতক চাহখিনি বানে নাথাকে, মইনো কেনেকে এৰ পেৰে গুচি যাওঁ। চাহ দেখোন দিলিয়ে, এতিয়া যা ইয়াৰ পৰা। যাম দে দাদা, আজিৰ দিনটো কিবাকে তহঁত দুটাই ভাতখিনি বনাই খা আৰু মই কালি আহিম দে। আহিম না দাদা? যা যা, আহিবি যা। MLA কোন মুহূৰ্তত আহি পাই একো ঠিক নাই। হ'ব দে দাদা, মই এতিয়া যাম দে। আজিৰ দিনটো কিবাকে তহঁত দুটাই ভাতকেইটা বনাই। আৰে একেটা কথাকে কৈ আছে ই। যা যা ইয়াৰ পৰা। ভাইটি আমি ভিতৰলৈ যাওঁ। ভাইটি দাদা বৰ ফূৰ্তিত আছা দেখোন। কেছটো কি? ইমান ডাঙৰ প্ৰজেক্ট এটা পাই গলো, ফূৰ্তি নালাগিবনে? দাদা মই আহিলো দে। তই আহি পালি? তই আহি পালি ভালেই হ'ল। দেচোন আমাৰ দুটাৰ কাৰণে 2 কাপ চাহ লৈ আহ। হ'ব দে দাদা। দাদা খা খা। ভালকে বনাইছানে? বনাইছো দে দাদা। দে। দাদা মোৰ বৰ ভোক লাগছে। কালিৰ পৰা একো খোৱা নাই নহয়। ঘৰত ভাত আছে না? ভাত? ভাত আৰু কোনে বনাব? তই দেখোন নাছিলিয়ে।
সেইকাৰণে আমি কালি দিনে ৰাতি হোটেলতে খালো। তাকো ছাগলী মাংসৰে, টেষ্টি টেষ্টি ছাগলীৰ মাংস। হে দাদা, ঘৰত তাৰমানে অলপো ভাত নাই। তোক নাই বুলি ক'লোৱে দেখোন। হে দাদা, নহ'লে 10 টকা এটা দিয়ে দোকানৰ পৰা কিবা আনি খাওঁ। 10 টকা লাগে তোক? দিয়ে দাদা। এটা কাম কৰ নহ'লে, মোৰ মূৰটো অকণমান মালিচ কৰি দে, 10 টকা দিম দে তোক। মোৰ মস্ত ভোক লাগছে দাদা, আগতে কিবা এটা খাই লওঁ দে, তাৰপিছত মূৰটো মালিচ কৰি দিম দে, হ'ব না? যা যা, হ'ব যা। তই মোক মালিচো কৰি দিব নালাগে আৰু তই 10 টকাও নোপোৱা। যা দে দাদা, দিম দে, মালিচ কৰি দিম দিয়ক দাদা। কিন্তু মালিচ কৰি দিয়াৰ পিছত 10 টকা এটা দিবি দে দাদা। দে হ'ব দে, এতিয়া মালিচ কৰি দে। ঐ তাৰ হ'ব, অলপ মোৰ মূৰটো মালিচ কৰি দিয়া আহি। যা যা, দাদাৰ মূৰটো অকণমান মালিচ কৰি দে। দাদা, ইয়াতে বৰ ৰ'দ দিছে অ', ব'ল অকণমান চাৰ ফালে যাওঁ। ঠিকে কৈছা তই, ব'ল ব'ল। তই আহ, চকীখন লৈ আহ। ইয়াতে দে। এতিয়া মালিচ কৰি দিবি। দাদা, তই কিন্তু মোক এটা 10 টকা দিব লাগিব, দিবি না? বেছি লেকচাৰ দি নাথাকিবি, নহ'লে সেই 10 টকাও নাপাবি। এতিয়া মনে মনে মালিচ কৰি দি থাক দে। দাদা, হ'ব না? হ'ব দে, এই 10 টকা ল আৰু দোকানৰ পৰা কিবা লৈ যা দে। মই দোকানৰ পৰা আহোঁ দে। এইফালে আছোন। দাদা, দোকানৰ পৰা কি আনিলি? এইটো আনিলোৱে দাদা। চাওঁ দেচোন কি বস্তু আনিছ। যা এতিয়া, মোৰ কাৰণে পানী এগিলাচ লৈ আনগৈ। ভাইটি, কি আনিছে খুলচোন। আৰে চিৰা দেখোন। দাদা, আমাৰ দুইটাৰ ফেভাৰেট বস্তু। তই আধা ল, মই আধা খাওঁ। দাদা, পানী। দাদা, মোক চিঙিৰাটো ক'ত থলিয়ে? চিঙৰা? কি চিঙৰা? তোৰ চিঙৰা তই ক'ত থৈছ তইহে জানিবি। কি আনা কৰা দাদা, তই চোন লৈছিলি চিঙিৰাটো। দিয়ে দাদা, ক'ত থৈছা? দাদা দিয়ে, ক'ত থৈছা দাদা? কুকুৰ,
কৈছো না এইটো হা কৈছো না কৰাইছে মই নাজানো বুলি যা তই ভাত বনাবি যা ইমান দেৰি হ'ল ভাইটি পেমেণ্টলৈ এতিয়ালৈকে আহিয়ে পোৱা নাই কিয় ইমান দেৰি কৰিলে বা সি ভাইটি তই কিয় ইমান দেৰি কৰিলি দাদা সেইবোৰ বাদ দে এয়া চা পেমেণ্ট হৈ গ'ল কি সঁচানে অ দাদা আমাৰ পেমেণ্ট হৈ গ'ল এই বেগটোত চা 2 কোটি টকা আছে ছাৰহঁতে আমাক গোটেই পেমেণ্ট কৰি দিলে দাদা তহঁত দেউতাকে দেখোন আজি বৰ ফূৰ্তিত থকা আনপাওঁ কিবা ভাল খবৰ আছে নেকি দাদা ঐ তোক কোৱাৰ প্ৰয়োজন নাই বুলিয়ে ভাবো তথাপি ক শুন চহৰত যে এখন নতুন হস্পিটেল হৈছে তই গম পাৱ নে নাপাৱ গম পাম ৰ দাদা তাৰপিছত কি হ'ল ঐ কি হ'ল মানে সেই হস্পিটেলখনৰ বিল্ডিংটোৰ সমস্ত দায়িত্ব আমাক দুজনকে দিয়া হৈছিল আৰু সেই চৰকাৰে কোৱা ধৰণে আমি 2 বছৰত বিল্ডিংটো কমপ্লিট কৰি দিলো আৰু আজি তাৰে এই ফল পালো মানে পেমেণ্ট পুৰা 2 কোটি টকা আৰু সেইকাৰণে আমাৰ আজি দিল পুৰা খুচ হৈ আছে কি কয় দাদা আজি দেখোন সঁচাই বহুত ফূৰ্তিৰ দিনে ৰহ তহঁত থাক এতে অলপ মই পটককৈ দোকানৰ পৰা মিঠাই কেইটামান লৈ আহোঁ ইমান ভাল খবৰ এটা দিছা মিঠাই নাখালি হ'ব নেকি তহঁত থাক মই পটককৈ দোকানৰ পৰা মিঠাই কেইটামান লৈ আহোঁ তই কিয় আহিলি আৰু কিয় মানে দাদা মই পাহৰিয়ে গৈছিলো ৰ মিঠাই আনবাক লাগি দেখোন মোৰ তাত টকায়ে নাই 100 টকা এটা দিয়ে নহ'লি দাদা কেইটামান মিঠাই লৈ আহোঁ দে এই ল 500 টকা আৰু মিঠাই লৈ আহগৈ আজি গাঁৱৰ গোটেই মানুহে মিঠাই খাব পাব লাগিব যা সোনকালে মিঠাইখিনি লৈ আহ হ'ব দে দাদা মই এই যাম এই আহিম বেটাৰ খোজ নাচাই কিয় দাদা তাৰ খোজে চেঞ্জ হৈ গৈছে ফুটিতে দাদা বল এতিয়া ভিতৰলৈকে পইচাখিনি ভালকৈ থৈ দিওঁ ঠিক আছে বল বল হেল্ল' ছাৰ হয় কালি আমাৰ ঘৰলৈ আহিব নেকি ছাৰ হ'ব দিয়ক দাদা ছাৰে ফোন কৰিছিলে নেকি ভাইটি কি ক'লে ছাৰে কালি হেনো ছাৰৰ এইফালে ক'ৰবাত মিটিং আছে সেইকাৰণে যাওঁতে আমাৰ ঘৰত সোমাই ভালকৈ এসাঁজ ভাত খাই যাওঁ বুলি কৈছে ভাইটি অহাকালি দিনটোৰ কাৰণে তাক কি ব্যৱস্থা কৰা যায় নে আগৰ দৰে ঘৰৰ পৰা ওলাই যাবই কম নালাগে ন দাদা ইয়াৰ ব্যৱস্থা মই কৰি আছো ৰঞ্জন ৰঞ্জন কি দাদা অহাকালি আমাৰ ঘৰলৈ মানুহ আহিব গতিকে তই এটা কাম কৰিব লাগিব কি কামে দাদা আৰু সেই আগৰ দৰে ঘৰৰ পৰা ওলাই যাব লাগিব নেকি তই ঘৰৰ পৰা ওলাই যাব নালাগে কিন্তু তই এটা কাম কৰিবি আমাৰ যে সেই গোৱালি ঘৰটো আছে আজিৰে পৰা তই তাত থাকা কৰিবি আৰু তাতেই খোৱা লোৱা কৰিবি আমাৰ লগত খোৱা লোৱা কৰিবলৈ নাহিবি বুজিলি তই কি কৈছো আজিৰ পৰা তাতেই থাকিবি কিনো কয় দাদা মোৰনো আজি এনাই দিন হ'ল না এতিয়া মই গলি ঘৰত থাকিব লগা হ'ব মাই দেউতাই আমাক ওপৰৰ পৰাই যদি দেখা পায় অন্তত দেখোন বৰ দুখ পাবই দাদা
আমি সেইবোৰ নাজানো মুঠতে সি যিটো কৰিব দিছে আজিৰ পৰা সেইটোৱে কৰিবি দে হ'ব দে দাদা আজিৰ পৰা মই গলি ঘৰতে থাকিম কিন্তু দাদা খোৱা লোৱাটো মই নিজে কেনেকে কৰিম খাবা ল'বৰ কাৰণে দেখোন মোৰ হাতত টকাই নাই মই কি খাম আমি সেইবোৰ নাজানো তই কেনেকে খাৱ ক'ত খাৱ মুঠতে আজিৰে পৰা তই গোহালি ঘৰতেই থাকিবি আৰু খোৱা লোৱা য'ত যেনেকৈ কৰ তই কৰিবি এতিয়া ইয়াৰ পৰা চাই ধৰ যা তই গলি নে ভাইটি তোর বেন্তক মানিসু দেই একেবারে খাট্টা বেন এ মাই এই দেতা তহঁতে মোক থৈ গৈছিলি নহয় তাৰপিছত সেইকাৰণে আজি মোৰ কি দখা হৈছে বুলি ঘৰত থাকিব লগা হৈছে মোৰ তহঁতে এৰি নাযা হলি মোৰ আজি এই দফা হ'ল না মাই দেতা বহুত শক লাগছে আজি 2 দিন হ'ল একোৱে খাওঁ নাই কি খাম এতিয়া হেল্ল' এই অৰ্ডাৰটো দিছিলোঁ যে আহি পোৱা নাই যে এতিয়ালৈকে আহি পাইছে নেকি ঠিক আছে মই ভাইটিক পঠাই দি আছোঁ ভাইটি ভাইটি দাদা মোক মাতিছিলে এই চিকেন বিৰিয়ানীৰ অৰ্ডাৰ যে দিছিলোঁ আহি পাইছে তই লৈ আহচোন ঠিক আছে দাদা মই লৈ আহোঁ দাদা আনিলো ভাইটি ধুনীয়া চেনেল আছে দেখোন খাই পেলাই তামাম টেষ্টি লাগিব যেন পাইছো দাদা মই তাকে ভাবি আছো পানী লাগিব নহয় মই তাক মাতি দিওঁ ৰ তাক না ৰঞ্জন ৰঞ্জন দাদা মোক মাতিছিলি চাহ এইফালে আহ কি হ'ল দাদা ভিতৰলৈ যা ভিতৰলৈ গৈ 2খন কাঁহী 2টা বাতি আৰু এবটল পানী লৈ আহচোন দাদা এইটো লচোন মই একেবাৰে টেবুলখনকো লৈ আহোঁ ঠিক আছে
দাদা তহঁতে কি ভাত খাবা ওলছা নেকি? কিয় তই দেখা নাই নেকি? দেখছো ময়ো আজি 2 দিন হ'ল একো খায়ে নাই নহয়। দাদা মই আৰু এনেকৈ চাই থাকিব নোৱাৰো, মই আৰম্ভ কৰি দিওঁ কিন্তু। মই কি ৰখি থাকিম বুলি ভাবিছা নেকি? মই আৰম্ভ কৰোঁ। এ দাদা মাংস খান ধৰিছি না? মোৰ 2 দিন হ'ল ভাতে খোৱা নাই নহয়। দাদা ই আমাৰ ফালে যেনেকৈ চাই আছে আমাৰ পেটে বুলিব কিন্তু। তই ঠিকে কৈছ ভাইটি, ব'ল আমি এইফালে ঘূৰি দিওঁ। দাদা হ'লনে তোৰ? হ'ল দে মোৰ। ব'ল এতিয়া ভিতৰলৈ গৈ অলপ ৰেষ্ট লওঁ। ব'ল। ভাইটি মোৰ মূৰটোৱে কাম নকৰা হৈছে ভাইটি, এতিয়া কি হ'ব আমাৰ? আমি কি জেলত যাবলগীয়া হ'ব পাৰে নেকি? কোৱাচোন দাদা, আমি ইয়াৰ পৰা কেনেকৈ বাচিব পাৰোঁ মোক অকণমান চিন্তা কৰিবলৈ দেচোন। দাদা আমি বাচিবলৈ হ'লে এটাই উপায় আছে, তাৰ বাহিৰে কিন্তু বেলেগ ৰাস্তা নাই। মূলতে তই যি কৰা সোনকালে কৰ, মোৰ কিন্তু কুকুৰখন বহুত ধপধপাই আছে ভাইটি। তই ভয় নকৰিবি দাদা, ইয়াৰ ব্যৱস্থা মই কৰি আছো। ৰঞ্জন, হে ৰঞ্জন। কি হ'ল দাদা? ৰঞ্জন ইয়াত বহচোন। দাদা ৰঞ্জন তই আমাৰ ভাই নহয় জানো? আমি দুইজনে বহি আছো ইয়াতে, তই এনেকৈ থিয় হৈ থাকিলে আমাৰ ভাল নালাগে নহয়। বহচোন, ইয়াতে বহ। ৰঞ্জন তই আমাক নিজৰ দাদা বুলি ভাবনে? কি যে কওঁ দাদা, মইচোন তহঁতক আগতেই কৈছোঁ যে মই তহঁতৰ নিজৰ ভাই নহয় যদিও মই তহঁতক সদায় নিজৰ দাদা বুলি ভাবি আহিছোঁ। ৰঞ্জন তই যে সঁচাকৈ আমাক নিজৰ দাদা বুলি ভাব, তাৰ প্ৰমাণ দিব পাৰিবিনে তই? প্ৰমাণ কিয় নোৱাৰিমে দাদা, তহঁতৰ কাৰণে মই মৰিবও পাৰোঁ। কচোন ক কি প্ৰমাণ লাগে? ৰঞ্জন তোক যে কৈছিলোঁ সেই চহৰৰ হস্পিটেলৰ নতুন বিল্ডিংটো আমিয়ে বনাইছিলোঁ বুলি, যোৱাকালি হঠাৎ বিল্ডিংটো খহি পৰিল আৰু 500ৰো অধিক মানুহৰ মৃত্যু হ'ল। কি? এতিয়া পাব্লিকে আমি বনোৱা বিল্ডিংটো ডুপ্লিকেট ৰড, ডুপ্লিকেট চিমেণ্ট দিয়া বুলি আমাৰ ওপৰত পুলিচ কেছ দিছে। কি পুলিচ কেছ দিছি? তহঁতৰ এতিয়া কি হ'ব দাদা? ৰঞ্জন
তই যদি বিচাৰ আমাৰ কিন্তু একোৱেই নহয়। মানে মানে মইও একো বুজিয়ে পোৱা নাই দাদা কথা মাখা মোক ভালকে বুজাই কচোন। ৰঞ্জন, তোক কথাখিনি খোলা খুলিয়ে কৈ দিব, তই ভালদৰে শুনি ল'বি। কচোন তো দাদা, খোলাকে কথা মাখা কওঁ। ৰঞ্জন, তই যদি আমাক সঁচাকৈ নিজৰ দাদা বুলি ভাব, তেতিয়াহ'লে আমাৰ সেই বিল্ডিংটোত ব্যৱহাৰ কৰা ডুপ্লিকেট ৰড চিমেণ্ট তই আনা বুলিও ক'ব লাগিব পুলিচৰ আগত। কি ৰঞ্জন, ক তই পাৰিবিনে আমাক এইখিনি সহায় কৰিবলৈ? ৰঞ্জন, কি হ'ল তই মনে মনে থাকিলি যে? তই যে সঁচাকৈ আমাক নিজৰ দাদা বুলি ভাব, তাৰ আজি প্ৰমাণ দিব পাৰিবিনে? হ'ব দে, সকলো বুজিলো। তই আমাক কেতিয়াও নিজৰ দাদা বুলি ভবাই নাছিলি। সেনেকে নকবিয়ে দাদা, তহঁতক মই সঁচাকে নিজৰ দাদা বুলিয়ে ভাবো। হ'ব দে, পুলিচৰ আগত মই সেই ডুপ্লিকেট চিমেণ্ট আৰু ৰত্না খানা বুলি ক'ম। তহঁতক মই একো ভবা নাই। পুলিচ কেইটা নাই গৈ দাদা? পুলিচ কেতিয়া আহিব মানে? তই এটা কাম কৰ, পুলিচ অহাৰ আগতে তই থানাত গৈ কথাবোৰ কৈ দি গৈ যা। ৰঞ্জন, তই নিজে থানাত গৈ কথাবোৰ কৈ দে গৈ যা। দে হ'ব দে দাদা, মই চলাটো পিন্ধি ইতেনে থানাত যাই গোটাই কথা মাখা কৈ দিম দে। তহঁতৰ একো নহয় দে দাদা, তহঁতে একো চিন্তা নকৰিবি। যা, হ'ব যা, এতিয়া সোনকালে চলাতে পিন্ধি থানাত যা গৈ। মাইতি, তোৰ বেংকটো কিন্তু মানিব লাগিব দেই। দাদা, মই যাওঁ দে। পাৰা যদি মোক জেলৰ পৰা ওলাই আনিব চেষ্টা কৰিবি। হ'ব যা, তই এতিয়া সোনকালে গৈ পুলিচৰ আগত কথাখিনি কৈ দি গৈ। দে যাওঁ দে। দে দাদা, মই যাওঁ দে। দে যা। দাদা, দাদা, কি হ'ল ভাইটি? কিবা থানাত গৈ কথাবোৰ ক'লে নে নাই? এবাৰ চাই হয় ভাল হ'ব নেকি? দাদা, তই থাকচোন, মই নহ'লে থানাৰ পৰা খবৰটো লৈ আহোঁ। ঠিক আছে, যা। ভাইটি, তই আহিলি? কি হ'ল? সি কথাবোৰ পুলিচৰ আগত ক'লেনে? কৈছে দাদা, সকলো কথাই কৈছে। সি আমাৰ বিষয়ে একোৱেই নকলে, সকলো দুখ সি নিজৰ গাতে পাতি লৈছে। দাদা, আজি মোৰ প্ৰথমবাৰৰ কাৰণে তাক দেখি বহুত দুখ লাগিছে। সি জেলৰ ভিতৰত যেনেকৈ বহি আছিল, সি মোক দেখি তাৰ বহুত ফূৰ্তি লাগিছিল। কিন্তু দাদা, তাক মই মাত নিদিয়াকৈ গুচি আহিলো।
দাদা ৰঞ্জন অঁ দাদা মই তহঁতৰ কথা পুলিচৰ আগত একোৱে কোৱা নাই চব মোৰে দোষ বুলি সিহঁতে মোক বহুত মাচিও সঁচা কথাটো ওলাব কাৰণে কিন্তু মই সিহঁতক তহঁতৰ কথা একোৱে কোৱা নাই দাদা এতিয়া তহঁতৰ বিশ্বাস আছে না যে মই তহঁতক সঁচাতে নিজৰ দাদা বুলিয়ে দাদা পুলিচে মোক যেনেকে ৰাতি কুবে থাকে মই আৰু বিয়ে থাকোঁ নাজানো কিন্তু ভগৱানৰ ওচৰত সদায় মই এটাই প্ৰাৰ্থনা যে আহা জনমতো যাতে মোক তহঁতৰে ভাই বনে এইবাৰ কিন্তু সতীয়া ভাই নিজৰ ভাই ভনী পঠাই মই যাওঁ দে দাদা তহঁতক আৰু মই দেখা পাওঁ না নাপাওঁ নাজানো তহঁতে ভালকে থাকিবি যাওঁ দাদা ক'ত যাওঁ তই ৰঞ্জনক আজি আদালতলৈ নিব নহয় তাৰপৰাই আহোঁ এবাৰ মনটো দেখোন কিবা ভাল লাগি থকাই নাই সেইকাৰণে তাক এবাৰ চাই আহোঁ বুলি ভাবিলোঁ দাদা আদালতে তাক কি ৰায় দিলে কি হ'ল আদালতে তাক কি ৰায় দিলে আইটি সাক্ষী আৰু প্ৰমাণৰ ভিত্তিত এইটোৱেই বুজা গ'ল যে ৰঞ্জনে জানি বুজিয়েই বিল্ডিংটোত ডুপ্লিকেট ৰড আৰু ডুপ্লিকেট চিমেণ্ট ব্যৱহাৰ কৰিছিল যাৰ ফলত কেইদিনমান পিছতেই এই বিল্ডিংটো বহি 500 অধিক মানুহৰ মৃত্যু হৈছিল সেইকাৰণে আদালতে অপৰাধী ৰঞ্জনক অকামীৰে কাম কৰাৰ কাৰণে 420 ধাৰা আৰু 302 ধাৰাত অগণন মানুহক হত্যা কৰাৰ অপৰাধত অহাকালি দিনৰ ঠিক 2 বজাত ফাঁচীৰ আদেশ দিয়া হয়
দাদা দিনৰ 2টা বাজি গ'ল। দাদা